তো গাইজ আপোনালোকে এইটো স্ক্ৰীনত যে দেখি আছে এইটো এটা ফ্ৰী এনাৰ্জি ডিভাইচ হয় আৰু ইয়াক কেনেকৈ বনালো চাও বলক। তো গাইজ ফ্ৰী এনাৰ্জি ডিভাইচ বনাবৰ বাবে প্ৰথমতে আমাক লাগিব দুটা স্পীকাৰ মেগনেট। তো মই দুটা স্পীকাৰ মেগনেট লৈ লৈছোঁ গাইজ আৰু কেইটামান আমাক ৱায়াৰ লাগিব। তো মই কেইটামান ৱায়াৰ লৈ লৈছোঁ গাইজ। আৰু ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড মোৰ ভৱেশ ইঞ্জিনিয়াৰিং বা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ফেচবুক পেজত যদি চাই আছে তেতিয়াহ'লে ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু এইটো ভিডিঅ' মানে মই গাইজ বহুত দিন আগতে বনাইছিলোঁ, এডিটিং কৰিবলৈহে সময় পোৱা নাছিলোঁ। আৰু গাইজ এটা ভিডিঅ' বনাবলৈ বহুত বস্তুৰ প্ৰয়োজন হয় আৰু বহুত কষ্ট হয় আৰু বহুত সময়ো লাগে। আৰু আপোনালোকক লাইক কৰিবলৈ 1 ছেকেণ্ডো নালাগে, তো প্লিজ লাইক কৰি দিব। আৰু ভিডিঅ'টো মই অলপ স্পীড কৰি দিছোঁ গাইজ, নহ'লে বহুত দীঘল হৈ যাব। আৰু এতিয়া আমাক এটা গিলাচ ল'ব লাগিব গাইজ। তো ফাইনেলি মই এটা গিলাচ লৈ ল'লোঁ গাইজ। তো এতিয়া মই গিলাচত পানী ল'ব লাগিব গাইজ। পানীটো অলপ বেছি হৈ গ'ল গাইজ, অলপ কমাই লৈছোঁ মই। আৰু এতিয়া মই ইয়াতে অলপ নিমখ দি দিম গাইজ। আৰু নিমখটো দি দিয়াৰ পিছত মই অলপ মিহলাই ল'ম গাইজ। আৰু তাৰপিছত এটা ব্লেড লাগিব গাইজ। আৰু তাৰপিছত এটা বেয়া হোৱা পেঞ্চিল বেটাৰী লাগিব গাইজ। তো এইটো বেয়া বেটাৰীৰ তলৰ অংশৰ এটা প্লেট ওলাই ল'ব লাগিব গাইজ। তো ফাইনেলি মই প্লেটটো ওলাই ল'লোঁ গাইজ। আৰু এতিয়া মই গাইজ ব্লেড আৰু প্লেটৰ কানেকশ্যনটো কৰি লওঁ। আৰু ফাইনেলি গাইজ আমাৰ 50% কাম হৈ গ'ল। আৰু এতিয়া আমাক লাগিব দুটা গুণা তাঁৰ। তো বলক ইয়াৰ কানেকশ্যনটো কৰি লওঁ। আৰু ফাইনেলি গাইজ মোৰ ফ্ৰী এনাৰ্জি ডিভাইচ ৰেডি। এতিয়া ইয়াক টেষ্টিং কৰিব লাগে, তো বলক টেষ্টিং কৰোঁ। তো মই প্ৰথমতে মাল্টিমিটাৰেৰে টেষ্টিং কৰিম কিমান ভল্টেজ পাই আছে। তো গাইজ আপোনালোকে লাইভ প্ৰুফ দেখিবলৈ পাব। তো গাইজ ইয়াত দেখিবলৈ পাৰিছে 4.43 ভল্ট পাই আছে। আৰু এতিয়া এটা LED লাইটেৰে টেষ্টিং কৰিম মই গাইজ। তো ইয়াত দেখিবলৈ পাৰিছে গাইজ কিমান মজাকৈ জ্বলিছে। আৰু এইটো ফ্ৰী এনাৰ্জি ডিভাইচটো আপোনালোকে পাৰ্মানেণ্টটো ব্যৱহাৰ কৰিব পাৰিব গাইজ। জাষ্ট ইয়াৰ পানী আৰু নিমখটো চেঞ্জ কৰিব লাগিব গাইজ। তো আজিলৈ এইখিনি আছিল, লগ পাম আকৌ নেক্সট ভিডিঅ'লৈ।